লিটাৰেসি এণ্ড লিডাৰশ্বিপ প্ৰশিক্ষণৰ চতুৰ্থ দিন ডিফুৰ সাংবাদিকৰ হেৰেঙা উপস্থিতি সহকাৰী অভিযন্তা হাৰমন ক্ৰ কনিষ্ঠ অভিযন্তা গোবিন্দ ৰংপিক চাকৰিৰ পৰা অব্যাহতিৰ দাবী তিনি সংগঠনৰ পতঞ্জলি কাৰ্বি আংলং যোগ সমিতিৰ উদ্যোগত অনুষ্ঠিত প্ৰশিক্ষকৰ প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠান নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্জয়তা তেৰণপিয়ে এতিয়া আহিছো প্ৰথম খবৰলে ৰংথেং স্থিত কেএছএ সভা কক্ষত অনুষ্ঠিত হৈ আছে মিডিয়া এণ্ড লিডাৰশ্বিপ প্ৰশিক্ষণৰ 9 ছেপ্টেম্বৰৰ দিনা হামৰেন খেৰণী হাৰঘাট হৰিয়লজান বুকাজানৰ অনেক সাংবাদিকে অংশগ্ৰহণ কৰি মিডিয়া এণ্ড লিডাৰশ্বিপ প্ৰশিক্ষণ লয় যোৱা 6 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা প্ৰশিক্ষণ ইতিমধ্যে কেইবাগৰাকী বিশিষ্ট আৰু স্বনামধন্য জ্যেষ্ঠ সাংবাদিকসকলে সমল ব্যক্তি হিচাপে কনিষ্ঠ সাংবাদিকসকলক বাতৰি প্ৰকৃততে কেনেদৰে পৰিবেশন কৰিব লাগে পৰিবেশন কৰিবলগীয়া বাতৰিৰ প্ৰকৃতি কেনেদৰে হোৱা উচিত বা নিৰপেক্ষ বাতৰি পৰিবেশনত কেনেদৰে গুৰুত্ব আৰোপ কৰিব লাগে ইত্যাদি কথাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে আজি প্ৰশিক্ষণ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ডিফুৰ পৰা সঞ্জু বৰা আৰু ডিমা হাছাও জিলাৰ পৰা মনসুন সিঙে সমল ব্যক্তি হিচাপে প্ৰশিক্ষাৰ্থী সাংবাদিকসকলক প্ৰশিক্ষণ দিয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা সহকাৰী অভিযন্তা আৰু কনিষ্ঠ অভিযন্তা পদত যোৱা 2016 বৰ্ষৰ 20 ছেপ্টেম্বৰত নিযুক্তি দিয়া বৈধ নহয় বুলি অভিযোগ আনিছে তিনি সামাজিক সংগঠন যথাক্ৰমে কেএফএ কেএছইউ কেএইউইএ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ ৱৰ্কছ বিভাগৰ পৰা সহকাৰী অভিযন্তা আৰু কনিষ্ঠ অভিযন্তা পদত নিযুক্তি প্ৰক্ৰিয়া বৈধ নহয় বুলি তিনি সংগঠনে অভিযোগ আনি 9 ছেপ্টেম্বৰৰ বিয়লি 3 মান বজাত ফিচাৰী কাৰ্যালয়ৰ সভা কক্ষত এক সংবাদমেল অনুষ্ঠিত কৰে এই নিযুক্তিৰ সন্দৰ্ভত তথ্য জনাৰ অধিকাৰত পোৱা তথ্যমতে সহকাৰী অভিযন্তা হাৰমন ক্ৰ আৰু গোবিন্দ ৰংপিয়ে অধ্যয়ন কৰা অল ইণ্ডিয়া কাউন্সিল অফ টেকনলজি এডুকেশ্যন প্ৰতিষ্ঠানটো কোনো স্বীকৃতিপ্ৰাপ্ত শিক্ষা প্ৰতিষ্ঠান নহয় আৰু ঠিক তেনেদৰে ডাইৰেক্টৰ অফ টেকনিক্যাল এডুকেশ্যন অফ আসামৰো স্বীকৃতি প্ৰাপ্ত নহয় তিনি সংগঠনৰ প্ৰশ্ন এনে পৰিপ্ৰেক্ষিতত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে প্ৰাৰ্থী দুজনক উক্ত চাকৰি পদত কেনেকৈ নিযুক্তি দিব পাৰিলে Karbi Unemployed Engineer Association lapen aku KSU lapen Farmer Association benching wa at pen decision and loje la manon la JE pen assistant engineer junior engineer pe assistant engineer non la works hai council works department long pidet lagi illegal appointment lo thema nitum ladake AICTE recognize kali lapen aku director of technical education men recognize ni po approve ta nitum la Director of Technical Education benta report piedlo he যোৱা বৰ্ষৰ 20 ছেপ্টেম্বৰত নিযুক্তি পোৱা হাৰমন ক্ৰ আৰু গোবিন্দ ৰংপিক যথাক্ৰমে সহকাৰী অভিযন্তা আৰু কনিষ্ঠ অভিযন্তাৰ চাকৰিৰ পৰা শীঘ্ৰে অব্যাহতি দিয়াৰ লগতে কাউন্সিল সিলেকশন কমিটিৰ ওপৰত এক তদন্ত কমিটি গঠন কৰিব লাগে ইয়াৰ অন্যথা তিনিটা সংগঠনে মিলি সংগ্ৰাম তীব্ৰতৰ কৰাৰ কথা ঘোষণা কৰে সংবাদমেলত Camera person Stefan Teranor hoite Ratis Rongpharo report Kat News পতঞ্জলি কাৰ্বি আংলং যোগ সমিতিৰ উদ্যোগত আৰু ভাৰত স্বাভিমান ট্ৰাষ্টৰ সহযোগত কাৰ্বি আংলং মহিলা সমিতিৰ কাৰ্যালয়ত হৈ থকা সহকাৰী যোগ প্ৰশিক্ষকৰ প্ৰশিক্ষণ 9 ছেপ্টেম্বৰত অনুষ্ঠিত হয় সামৰণি অনুষ্ঠান সামৰণি অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত প্ৰশিক্ষাৰ্থীসকলক পতঞ্জলি কাৰ্বি আংলং জিলা কমিটিৰ আৰু ভাৰত স্বাভিমান ট্ৰাষ্টৰ দ্বাৰা একোটাকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় পতঞ্জলি কাৰ্বি আংলং জিলা যোগ কমিটিৰ সভাপতি কেহাই বেৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাজ্যিক প্ৰভাৰী বিকাশ গোস্বামীয়ে মুখ্য অতিথি হিচাপে যোগদান কৰি ভাষণত কয় যে যোগ গুৰু ৰামদেৱে সমগ্ৰ বিশ্বৰ মানুহক সুস্বাস্থ্য আৰু নিৰোগী জীৱন দিয়াৰ বাবে কৰা সাধনাৰ ফলশ্ৰুতিত পতঞ্জলি যোগ কমিটিয়ে বিশ্বজুৰি প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিছে অলপ বয়স হলে মানুহে গাৰ বিষ কঁকালৰ বিষকে ধৰি কেন্সাৰ মধুমেহ উচ্চ ৰক্তচাপ নিম্ন ৰক্তচাপ আৰু পেটৰ নানান ধৰণৰ ৰোগত আক্ৰান্ত হয় যাক গুৰুদেৱে কেৱল নিয়মিত যোগ প্ৰণায়ামৰ দ্বাৰা এই সমূহ ৰোগৰ পৰা নিস্তাৰ পোৱাৰ কৌশল উদ্ভাৱন কৰিছে
ৰাজ্যিক প্ৰভাৰীৰ উপৰিও জিলা প্ৰভাৰীসকলে সভাত অংশগ্ৰহণ কৰে। পতঞ্জলি যোগ কমিটি তত্বাৱধানত বাবা ৰামদেৱ আচাৰ্য বালকৃষ্ণজী তেওঁলোকে ভাবিছে যে যোগ প্ৰাণায়ামৰ যোগেদি সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলঙৰ প্ৰতিজন মানুহে ৰোগৰ পৰা আৰোগ্য লাভ কৰে। প্ৰত্যেকে যিটো কষ্ট পাই থাকে বেমাৰৰ পৰা, দুখ যন্ত্ৰণাৰ পৰা, তাৰ পৰা মুক্তি পাওক আৰু চবেই যাতে সমৃদ্ধিশালী হয়। কাৰ্বি আংলঙৰ মানুহখিনিও যাতে গোটেই ভাৰতবৰ্ষত অন্যান্য জিলাৰ নিচিনাকৈ, অন্যান্য ৰাজ্যৰ নিচিনাকৈ একদম সমৃদ্ধিশালী, সাংস্কৃতিকভাৱে, অৰ্থনৈতিকভাৱে উন্নতি হয়, উন্নয়ন হয় সকলো, তেওঁলোকৰ সেইটো ইচ্ছা। সেইকাৰণে আমাক ইয়ালৈ পঠিয়াইছে যোগ প্ৰচাৰ কৰিবৰ কাৰণে। ইয়াৰ মানুহখিনিক আমি যোগ শিকালোঁ, ইয়াতে যোগ টিচাৰ কৰিলোঁ, তেওঁলোকক ব্যক্তি নিৰ্মাণ কৰা হৈছে আৰু তেওঁলোকৰ দ্বাৰাই আমাৰ এই গোটেই জিলাখনৰ মানুহখিনিক যোগ প্ৰচাৰ কৰাই, যোগ শিকাই পেলাই তেওঁলোকক আধ্যাত্মিকভাৱে, তেওঁলোকক সাংস্কৃতিকভাৱে, অৰ্থনৈতিকভাৱে। সামৰণি অনুষ্ঠানৰ সভাত বোকাজানৰ পৰা অহা যোগ প্ৰশিক্ষকসকলে সুন্দৰ যোগ প্ৰদৰ্শন কৰে। উল্লেখ্য, যোৱা 7 আগষ্টৰ পৰা 31 আগষ্টলৈকে হোৱা 25 দিনীয়া প্ৰশিক্ষণ অনুষ্ঠানত 24 গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে। আমাৰ পাৰিশ্ৰমিক যিকোনো অভিজাত পৰিয়ালৰ সন্ধিয়াৰ চাহ খৰচৰ সমানো নহয়, কলে মহাবিদ্যালয়ৰ উপাধ্যক্ষ পুণ্যপ্ৰভাৱ বৰাই। চৰকাৰী পক্ষৰ চৰম বঞ্চনাৰ বলি হোৱা এইখন মহাবিদ্যালয়ৰ শিক্ষক উচুপি উঠিল ভাষণৰ মাজত। 24টা বছৰে অতি সামান্য পাৰিশ্ৰমিকৰে কোনো দিনে কৰ্তব্যৰ ক্ৰুটি নকৰা মহাবিদ্যালয়খনৰ বিষয়ববীয়াসকলে আজি মুকলি সভাতেই এক প্ৰকাৰ আৱেগিক হৈ উচুপি উঠে। হয়, কাৰ্বি আংলঙৰ ঐতিহ্য মণ্ডিত তথা হাওৰাঘাটৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান হাওৰাঘাট মহাবিদ্যালয়ৰ শিক্ষক কৰ্মীসকলৰ দুখ বেদনা কেতিয়াও যেন অন্ত নপৰিব। কাৰ্যত এনে দুখ বেদনাৰ বহিঃপ্ৰকাশ ঘটিল নৱাগত আদৰণি সভাৰ মাজতে। আজিৰে পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে হাওৰাঘাট মহাবিদ্যালয়ত আয়োজিত নৱাগত আদৰণি সভাত নিজ ভাষণ প্ৰসংগত মহাবিদ্যালয়ৰ উপাধ্যক্ষ পুণ্যপ্ৰভা বৰাই কয়, আজি 24টা বছৰে প্ৰাদেশিকৰণৰ কোনো ব্যৱস্থা নোহোৱাত এতিয়া শিক্ষক কৰ্মচাৰীৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। নিজৰ আমাৰ কলেজ ফাণ্ডৰ পৰা বিল্ডিং বনাই থাকে এটা দুটা, ইফালে গাৰ্লছ যিটো কমন ৰুম, এইখিনি পূৰণ কৰিবলৈ ছাৰে অহৰহ চেষ্টা কৰি থাকে। ছাৰে 2004ৰ পৰা প্ৰিন্সিপালশ্বিপ লৈছে, তেতিয়াৰ পৰা আজিলৈকে গুৱাহাটী ডিফু তাঁতবাতি কাঢ়িয়ে থাকিল, কিন্তু আমাৰ মহাবিদ্যালয়খন কেতিয়াও এই আইনৰ আওতাত আমাৰ নোসোমাল। এবাৰ আমাৰ নামো ওলাল 24খন কলেজৰ লিষ্টত, কিন্তু আজিলৈকে নহ'ল। উপাধ্যক্ষ বৰাই বৰ আক্ষেপেৰে কয় যে হাওৰাঘাট মহাবিদ্যালয়ত তেওঁলোকে যি পাৰিশ্ৰমিক লাভ কৰে সেয়া যিকোনো অভিজাত পৰিয়ালৰ সন্ধিয়া চাহৰ খৰচৰ সমান। প্ৰায় 1400 ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি থকা মহাবিদ্যালয়খনত যাতে প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰে তাৰ বাবে মুকলিকৈ আহ্বান জনায়। মহাবিদ্যালয়ৰ অধ্যক্ষ তাজ উদ্দিনৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা বেলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ক্ষিতিশ নাথ হাজৰিকাই কয় যে আজি 24 বছৰে মহাবিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীসকলে অশেষ ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি সেয়া আগবঢ়াই আহিছে। বৰ্তমান পৰিৱৰ্তনকামী চৰকাৰখনৰ দিনত যদি এই মহাবিদ্যালয়খনৰ সমস্যাসমূহ সমাধান নহয় তেন্তে আৰু হোৱাৰ আশা নাই। বিগত দিনত বিভিন্নজনে নানান প্ৰতিশ্ৰুতি দিলে, কিন্তু এটাও পূৰণ নহল। গতিকে এইবাৰ তুলিৰাম ৰংহাং নেতৃত্বাধীন পৰিৱৰ্তনকামী কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদখনৰ মুখলৈ আশাৰে বাট চাইছে তেওঁলোকে। এতিয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু ৰাজ্যৰ প্ৰভাৱশালী শিক্ষা মন্ত্ৰীজনৰ এই মহাবিদ্যালয়খনলৈ সুদৃষ্টি কেতিয়া পৰিব সেয়া লক্ষণীয় হ'ব। হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট, হাওৰাঘাট। এতিয়া লৈছো চমু বাণিজ্যিক বিৰতি। SMV Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas
9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109. SMV Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial: signature facial, signature galvanic facial, signature Auraledas facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road, near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka, 9435539500. Aturkimi Outlet, opposite LDRB, Difu, Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব শনিবাৰ বিশুদ্ধ খোৱাপানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আছো বাতৰি মজিয়ালে ডিমা হাছাও জিলাৰ হাফলং চহৰত অঘটন হাফলং লেকৰ বোট হাউচৰ সমীপত ডজি ৰেষ্টুৰেণ্টৰ পৰা উদ্ধাৰ এগৰাকী 17 বছৰীয়া যুৱতীৰ মৃতদেহ যোৱা নিশা প্ৰায় 8:45 বজাত উদ্ধাৰ হোৱা মৃতদেহ হাফলং পিডব্লিউডি কলনীৰ কালিবাৰী সমীপৰ নিবাসী সমৰেশ নাথৰ কন্যা প্ৰতীক্ষা নাথ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে প্ৰতীক্ষা কি কাৰণতনো নিজৰ ঘৰৰ পৰা আহি এনেদৰে ৰেষ্টুৰেণ্টৰ ওচৰত লেকত মৰি থাকিবলগীয়া হ'ল বা প্ৰতীক্ষাৰ এই মৃত্যুৰ ঘটনা হত্যা নে আত্মহত্যা প্ৰকৃত কাৰণ এই বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে নিশ্চিত কৰিব পৰা নাই যদিও আৰক্ষীৰ তদন্ত অব্যাহত আছে প্ৰতীক্ষাৰ এনেদৰে হোৱা মৃত্যুৰ ঘটনাই সমগ্ৰ হাফলং চহৰজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য বৈঠাল অঞ্চলৰ পৰা জাছন ইংহি কাট নিউজ অভাৱগ্ৰস্ত পৰিয়াল 3.5 বছৰীয়া এটো শিশু দৃষ্টিহীন হোৱাৰ পথত টকাৰ অভাৱত মৰমৰ পুত্ৰক চিকিৎসা কৰিব পৰা নাই পৰিয়ালটিয়ে চিকিৎসকে পৰামৰ্শ কৰিছে বাহিৰত নি চিকিৎসা কৰিবলৈ এতিয়ালৈকে এটা চকু ভালে আছে কিন্তু বহুদিন চিকিৎসা নকৰাকৈ ৰাখিলে তাকো নষ্ট হোৱাৰ আশংকা কৰিছে খুদ চিকিৎসকে অভাৱগ্ৰস্ত আৰু নিৰুপায় পিতৃ মাতৃয়ে কোনো মহানুভৱৰ পৰা সহায়ৰ হাত বিচাৰিছে যাতে মৰমৰ পুত্ৰটিৰ চকু চিকিৎসা কৰাব পাৰে ডিফু চহৰৰ অতি দৰিদ্ৰ পৰিয়াল ডিফু 3 নং ৱাৰ্ড এলেকাৰ মাটিপুং ৰোড ৰংমাৰজং গাঁৱৰ নিবাসী সিং তেৰণ আৰু ৰবিকা তিমুংপিৰ পুত্ৰ আংঠিক তেৰণ আংঠিকৰ বয়স মাত্ৰ 3.5 বছৰ দুনিয়া কি জীৱননো কি একোৱে বুজা নাই এথুন এফালৰ এটা চকুৰ দৃষ্টি শক্তি চিৰদিনলৈ হেৰুৱাৰ উপক্ৰম হৈছে অভাৱগ্ৰস্ত পৰিয়ালটোৱে ডিফু অসামৰিক চিকিৎসালয়ৰ চকু বিশেষজ্ঞক দেখুৱাইছে চিকিৎসকজনে ৰোগৰ লক্ষণ চাই মেলি বাহিৰলৈ নিবলৈ পৰামৰ্শ কৰিছে Masuk ke so penani tu hospital an peklang dam lo ma. Oh peklang dam lo.
hospital long ta paklang am lo sa tambang nang pudon lo direct bhati chupone kusinang pui kok lo ma dak di phuki on elo pula la san sinang pudon rong lo komata sar phasinang di paklang dam la in hi sar ba ame ke lang hi sar si nang phan mane la paklang dam lo ma un elo pula ende nang di tum la so kerap kesu kichilang phan nang di tum pene warsai duma ve mane ke la so ghatiya na chi poni phan nili tum ma vedet luti nili tum chi poni kidar lo mane nili tum ta kachi pon puthan ke nindolo sta nili tum dange kachi pon chi poni tungul he sta nili tum poista vedera mase chi pon thakidar nang li hin ben ke chi poning tu olo so chi pon edelo ka veder penayok chi pon tu olo tenang di rata phan ku pi siku pa pene kera pa hin rat tam hanta do tum nang rat tha paseni libang e chuniri la কিন্তু একেবাৰে দৰিদ্ৰ পৰিয়ালটোৱেনো পুত্ৰক বাহিৰত নি চিকিৎসা কৰিবলৈ টকা পাব ক'ত উপায়হীন হৈ শিশুটিৰ পিতৃ মাতৃয়ে কোনো অৰ্থৱান মহানুভৱৰ সহায় বিচাৰিছে উলাবনে এনে ধনী আৰু দৰদী হৃদয়ৰ কোনো মহানুভৱ মঙ্গল সিং ক্ৰ ৰিপৰ্ট কাট নিউজ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বুকাজান CCI সমীপৰ ডক্টৰ ভূপেন হাজৰিকা মেমৰিয়েল পাৰ্কত শুকুৰবাৰে পুৱা 10 বজাত উদযাপন কৰা হয় সুধা কণ্ঠৰ 91 সংখ্যক উপজা দিন ৰাজ্যজুৰি পালন কৰা শিল্পীগৰাকীৰ উপজা দিনৰ লগত সংগতি ৰাখি পালন কৰা অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক জিতু ফুকনে সভাপতিত্ব কৰে বন্তি প্ৰজ্বলন অনুষ্ঠানেৰে শুভাৰম্ভ হোৱা কাৰ্যসূচীৰ পিছত সুধা কণ্ঠক সুঁৱৰি কিছু সময় সভাই মৌনতা অৱলম্বনৰ পিছতে পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়ে সভাত শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ জীৱন সমগ্ৰৰ উপৰি আলোকপাত কৰি ভাষণ প্ৰদান কৰে অতিথিসকলে উল্লেখ্য সভাত জ্যেষ্ঠ সাংবাদিক থানেশ্বৰ নেওগ কাৰ্বি লামেট আমাৰ উপদেষ্টা বাৰিন ইংটিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিসকলে অনুষ্ঠানত উপস্থিত থাকে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চিতাই বিদায় লৈছো ধন্যবাদ